অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীৰ অভিযান জব্দ কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা এজনক আটক অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীৰ অভিযান জিলাখনৰ অসম অৰুণাচল সীমান্তৱৰ্তী বৰডিকৰাই চামুগুৰিৰ ৰাজা খাকলাৰীয়ে নিজ ঘৰত কাৰ্টুনে অৰুণাচলী সুৰা মজুত ৰাখি লকডাউনত সুৰাৰ ৰমৰমীয়া বেপাৰ চলাই অহাৰ তথ্য লাভ কৰি কালি নিশা চাৰিদুৱাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক অভিযান চলায় বহু দূৰ খোজকাঢ়ি জামুগুৰি হাটৰ অতি ভিতৰুৱা অঞ্চল চামগুৰি অৰুণাচলী সুৰা বেপাৰী ৰাজা খাকলাৰীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে সুৰা বেপাৰী ৰাজা খাকলাৰীকো আটক কৰে ইতিমধ্যে জব্দ কৰা অৰুণাচলী সুৰাৰ সমুদায় কাৰ্টুন যাতায়াতৰ অসুবিধাৰ বাবে লগত আনিব নোৱাৰি প্ৰায় সংখ্যক কাৰ্টুন সেই স্থানতে নষ্ট কৰাৰ লগতে কিছু সংখ্যক অৰুণাচলী সুৰাৰ কাৰ্টুনহে জব্দ কৰি আনিবলৈ সক্ষম হয় আৰক্ষীৰ এনে পদক্ষেপক জিলাখনৰ সচেতন লোকে প্ৰশংসা কৰিছে চতিয়াৰ পৰা বিশেষ প্ৰতিবেদন ইণ্ডিয়া লাইভ